মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে এই ক্ষেত্ৰত অফিচিয়েল তেওঁৰ ৰিয়েকশ্যন দিছে। গতিকে তাৰ ওপৰত আমাৰ অন্য কোনো ৰিয়েকশ্যন নাই। এটা কথাটো হ'ল কলংক অনাৰ যদি কোনোবাই প্ৰসংগ আনে তেনে কলংক থকাৰ কিন্তু তেওঁলোকে প্ৰমাণিত কৰিব লাগিব। কলংক বা অভিযোগ যেতিয়া আনিব তে 100% অভিযোগ মানে তাৰ তথ্য তাৰ গোটেই দিশটো তেওঁ লৈ আহিব লাগিব। এনেই আজি আমি যি ধৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষকৈ নিয়োগ নীতি যিটো ক্ষেত্ৰত যি ধৰণৰ এটা শক্তিশালী এটা পদক্ষেপ লৈছে, যে ইমান স্বচ্ছতাৰে ইমান নিকাভাৱে এই নিযুক্তি প্ৰক্ৰিয়া চলাইছে, তাত যদি কোনোবাই অভিযোগ আনে তেনেহ'লে এই এটা মানে শংকা সন্দেহৰ বাতাবৰণ নিৰ্মাণ হ'ব আৰু আননেচেচাৰী এটা বিষয়ত আমাৰ ভৱিষ্যত উঠি অহা প্ৰজন্ম যিসকলৰ মানে মেধা আছে, এই মেধা থকাসকলৰ যুৱক যুৱতীসকলৰ মাজত কিন্তু এটা বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হয়। গতিকে এই ক্ষেত্ৰত ভিক্টৰ দাসক যি ধৰণৰ একশ্যন হৈছে সেইটো আইনৰ যি ব্যৱস্থা লয় আমি সেই ব্যৱস্থাৰ লগত আছোঁ। বিৰোধীৰ ইছ্যু কি আছে? বিৰোধীৰ দিনত কি হৈছিল, কেনেকৈ আমাৰ ৰাকেশ পালে কি কৰিছিল, এইবিলাক বিৰোধীৰ জীয়া কাহিনী আমাৰ সন্মুখত আছে। তো ৰাকেশ পাল যেতিয়া জেলত আছে, তো সেই জেলত থকা মানুহজন তেওঁৰ দিনত হোৱা দুৰ্নীতি আৰু গোটেই কংগ্ৰেছৰ দিনত যিমান মানে ভাই ভতিজাবাদৰ পৰা আৰম্ভ কৰি টকা পইচাৰ লেনদেন এইবিলাক আমাৰ চকুত আছে। গতিকে এতিয়া আজি পৰীক্ষা দিয়া কনিষ্টেবল চাকৰি পোৱা সেই ল'ৰাখিনি সোধক, বিভিন্ন বিভাগত চাকৰি পোৱা সেই ল'ৰা ছোৱালীখিনি সোধক, এতিয়া যিসকলৰ ৰিজাল্ট ওলাব তেওঁলোকক সুধিব যে তেওঁলোকে কাৰোবাক ক'ৰবাত খাতিৰ কৰিব লগা হৈছিল নেকি, কাৰোবাক। সম্পূৰ্ণ 100% মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল মেধাৰ ভিত্তিত এইবাৰ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছে।